নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি সন্ধিয়াৰ প্ৰথম খবৰটো হৈছে তাৰ বৃহৎ ডাঙৰ খবৰ কিয়নো সমগ্ৰ ৰাজ্যত এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণে তাণ্ডৱৰ সৃষ্টি কৰিছে প্ৰকৃতিৰ ৰৈছে কালৰূপ এইবাৰ ধুমুহাৰ তাণ্ডৱ হৈছে লগতে কৈছে যে দেওবাৰে নিশাৰ পৰা ইতিমধ্যে আহাত ধুমুহাত ৭০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এজোপা ঐতিবহনকাৰী আহত গছ উভালি পৰা ব্যাহত হৈ পৰিছে যান-জঁট যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথ যেতিয়া বন্ধ হৈ পৰে তাৰপিছতে সমগ্ৰ জনজীৱন স্তব্ধ হৈ পৰে বুলি পৰিলক্ষিত হৈছে আজি কেইবাটাও ভয়াৱহ খবৰ আছে প্ৰথম খবৰটো আপোনালোকক এই মুহূৰ্তত জনাই লৈছোঁ আৰু সেয়াই নহয় তাৰ লগতে গহপুৰৰ বানৰ তাণ্ডৱ পানীৰ তলত বহু অঞ্চল এই মুহূৰ্তত বুৰি গৈছে বাহনী পানীয়ে উটুৱাই নিছে বহু লোকৰ বাসগৃহ এই মুহূৰ্তত সমগ্ৰ অসমত ধুমুহা বৰষুণৰ প্ৰচুৰ বৰষুণ হোৱাৰ বাবে নদী পানী বাঢ়ি যোৱাৰ বাবে চুইচ গেট খুলি দিয়াৰ বাবে সম্পূৰ্ণ তছতছ হৈ গৈছে ঘৰ দুৱাৰ ভাঙি তাণ্ডৱৰ সৃষ্টি হৈছে প্ৰকৃতিৰ হৈছে ৰুদ্ৰৰূপ আৰু লগতে বৰ্তমান SDRF বাহিনীৰ অব্যাহত আছে উদ্ধাৰ অভিযান কিয়নো ইতিমধ্যে সমগ্ৰ অসমত বানে লৈছে কালৰূপ আৰু আজি পুৱাৰ পাছৰ আজি সন্ধিয়াৰ এই মুহূৰ্তত পাছৰ খবৰটো হৈছে এটা বৃহৎ ডাঙৰ খবৰ অনিল নগৰ ভৰলু নৈত পৰিল এজন লোক এই মুহূৰ্তত ভয়াৱহ বান সময়তে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আবদ্ধ হৈ আছে লোকজন দলঙৰ পৰা পৰি লগতে এটা কথা উল্লেখ কৰিছে যে অনিল নগৰ নলাত সোমাল এজন লোক এই মুহূৰ্তৰ সৰ্বাততকৈ ডাঙৰ খবৰ এতিয়াও উদ্ধাৰ হোৱা নাই লোকজন কিয়নো ভৰলু নৈ দলঙৰ তলত সোমাই গ'ল এই লোকজন যি বান ভয়াৱহ পৰিস্থিতি তাৰ মাজতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভৰলু নৈৰ দলঙত সোমাই এই মুহূৰ্তত শেষ হৈ গৈছে এজন লোক আৰু আজি ইতিমধ্যে সন্ধিয়াৰ পাছৰ খবৰটো ভয়ানক খবৰ ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে উদ্ধাৰ কৰা হৈছে ৰেল যাত্ৰীক কিয়নো আবদ্ধ হৈ পৰিছিল সম্পূৰ্ণ জনজীৱন স্তব্ধ হৈ পৰিছিল ভয়ংকৰ এই মুহূৰ্তত বানৰ পৰিস্থিতিৰ মাজত উদ্ধাৰ কৰিব লগা হৈছে ৰেল যাত্ৰীক কিয়নো সম্পূৰ্ণ অচল হৈ পৰিছে ৰেল সেৱা আৰু লগতে ডিটেক্সৰ পৰা ৰেলৱে উদ্ধাৰ কৰি বদৰপুৰলৈ অনা হৈছে এই যাত্ৰী হাজাৰ যাত্ৰীসকলক শনিবাৰে ইতিমধ্যে নিশা খাদ্যসহ যাত্ৰীক উদ্ধাৰ কৰি ৰেল প্ৰেৰণ কৰিছিল বদৰপুৰ ৰেল বিভাগে কিন্তু দেওবাৰে বিয়লি যাত্ৰীসকল বদৰপুৰ ৰেল ষ্টেচনত উপস্থিত হয় ৰেলখন আৰু ইতিমধ্যে ২৪ ঘণ্টা ভয়াৱহ দুৰ্যোগৰ মাজত হাফলং আবদ্ধ হৈ থকা ৰেল যাত্ৰীসকল উপস্থিত হয় বদৰপুৰত আৰু কিছুমান ইতিমধ্যে হেলিকপ্টাৰ যোগে বায়ু সেনা হেলিকপ্টাৰ যোগেও ৰেল যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ ইতিমধ্যে তৎপৰ লাগিছে আৰু আজি সন্ধিয়াৰ পাছৰ খবৰটো ইতিমধ্যে সমগ্ৰ অসমৰ লগতে বিভিন্ন অঞ্চলত অসমৰ এতিয়া ভূমিস্খলন আৰু বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ মাজতে আহিছে এটা ব্ৰেকিং গুৱাহাটী শিলচৰ পৰা ভূমিস্খলনৰ বাবে আবদ্ধ বহু যাত্ৰী আবদ্ধ হৈ থকা প্ৰাক্তন বিধায়িকা ৰুমি নাথু এই মুহূৰ্তৰ বিধায়ক পৰ্যন্ত এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰাক উপত্যকা ডিমা হাছাও আৰু মেঘালয় যোৱা ৪ দিন ধৰি দি থকা ধাৰাসাৰ বৰষুণৰ ফলত মেঘালয় আৰু ডিমা হাছাওৰ বিভিন্ন ঠাইত ভয়ংকৰ ভূমিস্খলন হৈছে অসম মেঘালয় বৰাকলৈ যোৱা পথত ডিমা হাছাও বহু পথ ভূমিস্খলনৰ ফলত ইতিমধ্যে ঘণ্টাৰ পিছত আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে বহুতো যাত্ৰী বৰাক উপত্যকালৈ যোৱা পথত ইতিমধ্যে সোণাপুৰৰ বাট ৰাতাচৰা আৰু পেট্ৰল পাম্পৰ মাজৰ পথছোৱাত কমেও প্ৰায় ১০,০০০ লোক আবদ্ধ হৈ থকা বুলি খবৰ আহিছে এই মুহূৰ্তত কিয়নো উল্লেখযোগ্য যে ইতিমধ্যে বৰাক উপত্যকালৈ যোৱা মিজোৰামলৈ যোৱা এইকেইটা একমাত্ৰ সুচল পথ আৰু ইতিমধ্যে ইয়াত কৈছে এই পথত এতিয়া ভূমিস্খলনৰ বাবে হাজাৰ লোক পথতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে আৰু লগতে ইতিমধ্যে বিধায়িকা পৰ্যন্ত পথত আবদ্ধ হৈ আছিল আৰু ইতিমধ্যে বহুতো দলঙৰ তলত সোমাইছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে বিধায়িকাই অভিযোগ মতে পথতে আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অসম চৰকাৰ প্ৰশাসনে ব্যৱস্থা কোনো লোৱা নাই পথ মুকলি কৰি দিয়াৰ কোনো ব্যৱস্থা কৰি দিয়া নাই বুলি এই মুহূৰ্তত প্ৰাক্তন বিধায়িকাগৰাকীয়ে এই কথা উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত আজি সন্ধিয়াৰ পাছৰ এই মুহূৰ্তত এটা ভয়ানক ঘটনা সংঘটিত হৈছে ৰাস্তাৰ মাজতে এগৰাকী মহিলা শেষ কৰি পেলাইছে লগতে কৈছে অভিযুক্ত লাঠি চৰ বুকু আৰু সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো লোক এই মুহূৰ্তত এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে ভিডিঅ'টো আপোনালোকক দেখাম কিদৰে এগৰাকী মহিলাক ৰাজপথত শেষ কৰি পেলাইছে আৰু লগতে একেৰাহে উপৰ্য পৰি চৰ ভুকু সুধাইছে আৰু ৰথিয়াই গৈছে আৰু মহিলাগৰাকী ইতিমধ্যে গুপ্ত অংগটো এইদৰে মাৰপিট কৰিছে ৰাস্তাৰ মাজত এনেদৰে এজন পুৰুষে এগৰাকী মহিলাক প্ৰহাৰ কৰি গৈছে অথচ সকলোৱে দেখিও কোনো লোকে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি অহা বা এবাৰ প্ৰতিবাদ কৰা দেখা নগ'ল
কৰ্ণাটকৰ বিনায়নগৰ অঞ্চলৰ শনিবাৰে পিছতে আবেলি ইতিমধ্যে এই ঘটনা সংঘটিত হয়। ঘটনা সংঘটিতৰ এজন পুৰুষৰ বিৰুদ্ধে ৰাস্তাত এগৰাকী মহিলা অধিবক্তা প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু অভিযুক্তজনে মহিলা অধিবক্তাগৰাকীক উপৰ্য কৰি লাঠি চৰ বুকু মাৰি গৈছে। মহিলা অধিবক্তা প্ৰহাৰ কৰি এই ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কিন্তু আটাইতকৈ আচৰিত কথাটো হ'ল যে চকুৰ আগত অন্যায় দেখিও মহিলাগৰাকীক সহায় কৰিবলৈ কোনেও আগবাঢ়ি অহা নাছিল। জানিব পৰা মতে মহিলাগৰাকীৰ নাম সংগীতা আৰু তেওঁ পেছাই এগৰাকী অধিবক্তা। আনহাতে অভিযুক্তজনৰ নাম মহাসেন্ত আৰু লগতে কৈছে যে অভিযুক্ত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও কিন্তু এটা ভয়ানক লজ্জাজনক খবৰ আহিছে এই মুহূৰ্তত। আৰু ইয়াত কৈছে যে আৰক্ষীৰ জেৰাত অভিযুক্তই কৈছে যে সংগীতা নামৰ অধিবক্তাগৰাকীয়ে সম্পত্তিৰ এক গোচৰত তেওঁ যথেষ্ট অসুবিধাত পৰি পেলাইছিল। তেওঁৰ বাবে তেওঁ বহুত হাৰাশাস্তিৰ সন্মুখীন হৈছিল আৰু সেইকাৰণে তেওঁ হেনো এইদৰে আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰিছিল বুলি আৰক্ষীৰ আগত তেওঁ উল্লেখ কৰিছে। আজি সন্ধিয়াৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ পদক্ষেপ। কেইবাটাও ঘোষণাৰ পাছতে আন এটা লৈছে সিদ্ধান্ত। অসমত 7 বছৰৰ ভিতৰত দৈনিক 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। NDBৰ সৈতে বুজাবুজি চুক্তি। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পূৰ্বী দেউৰী আৰু NCDFI উদ্যোগত নৰ্থ ইষ্ট দেউৰী ইতিমধ্যে কোঅপাৰেশ্যন কনক্লেভ অনুষ্ঠিত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব। আৰু এই অনুষ্ঠানত ইতিমধ্যে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৃষি আৰু পশুধন বিভাগৰ মন্ত্ৰী অতুল বৰাকে ধৰি উত্তৰ পূবৰ সকলো। আৰু ইয়াত কৈছে দুগ্ধ সমবায় উত্তৰ পূবৰ ডায়েৰী আৰু খণ্ডৰ উন্নয়ন ক্ষেত্ৰত বুজাবুজি চুক্তিৰ স্বাক্ষৰ কৰি ৰাজ্য চৰকাৰে। আৰু ইতিমধ্যে ইয়াত কৈছে যে NDDBৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে ৰাজ্য চৰকাৰে। আৰু লগতে ইয়াত এটা কথা উল্লেখ কৰিছে যে ইষ্ট আছামৰ জৰিয়তে ডায়েৰী উৎপাদনৰ ক্ষেত্ৰত অধিক উৎপাদন লক্ষ্য কৰিছে এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আৰু ইয়াত কৈছে যে য'ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ডায়েৰী প্ৰান্ত স্থাপন লক্ষ্য লোৱা হৈছে। ৰাজ্যত দৈনিক 42 লাখ লিটাৰ গাখীৰ উৎপাদন 42 লাখ লিটাৰ গাখীৰ প্ৰয়োজন আছে। আৰু ইতিমধ্যে কৈছে যে কিন্তু প্ৰয়োজনৰ 10% উৎপাদন সম্ভৱ নহয় অসমত। এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। কিন্তু তথ্য অনুসৰি কৰ্ণাটকৰ 80 লাখ লিটাৰ, গুজৰাটত 2 কোটি লিটাৰ গাখীৰ উৎপাদন হয় দৈনিক। আৰু কিন্তু অসমত সম্ভাৱনা থকাৰ পাছতো চকু দিয়া নাছিল পূৰ্বৰ কোনো চৰকাৰে। গুজৰাটৰ এটা গিৰ গাইৰ 40 দৈনিক লিটাৰ পৰ্যন্ত গাখীৰ দিয়ে। কিন্তু ইয়াত কৈছে যিটো অসমত আজিলৈকে ব্যৱসায়িক ভিত্তিত হৈ উঠা নাই। ইয়াৰ বাবে ইতিমধ্যে সমবায়খিনিক পুনৰ জীৱন প্ৰদান লক্ষ্য লৈছে চৰকাৰে। আৰু মুখ্যমন্ত্ৰীৰ লক্ষ্য যে অসমত 7 বছৰৰ ভিতৰত দৈনিক 10 লাখ লিটাৰ গাখীৰ উৎপাদন কৰিব লাগিব। তাৰ বাবে ইতিমধ্যে যি পদক্ষেপ প্ৰয়োজন সেই সকলোখিনি ল'ব লাগিব চৰকাৰে। এই কথা এই মুহূৰ্তত উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। লগতে এটা কথা উল্লেখ কৰিছে যে কৃত্ৰিমভাৱে গাই আৰু গৰু জন্ম হোৱাৰ ব্যৱস্থা অৱলম্বন কৰিব লাগিব। সমবায়সমূহ অধিক কাৰ্যক্ষম কৰাৰ লক্ষ্য কৰিব লাগিব, তেতিয়াহে এয়া সম্ভৱ হ'ব। ইয়াৰ বাবে ইতিমধ্যে 15,000 গুজৰাটৰ পৰা গাই অনাৰ ব্যৱস্থা কৰা হ'ব অসমত। এই কথা এই মুহূৰ্তত উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে। আৰু মুখ্যমন্ত্ৰীৰ এইদৰে কঠোৰ হৈ অসমত যে এই 10 লাখ লিটাৰ গাখীৰ উৎপাদন কৰিবলৈ এই কথা স্পষ্ট কৰি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।